Hello guys, welcome back to my new vlog. আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই আজি ঘৰত এডাল গাছ ৰুম এডালেই ৰুম বাৰু বেছি নুৰুম তাৰপিছত কাষৰ মানুহে চাই আছে এতিয়া গাছ ৰুম আজি একদম প্ৰকৃতিৰ মাজতে আছোঁ এইবিলাক চাওক গছ তো আহক আমি পলম নকৰি গছডাল সোনকালে ৰুম আজি আমি অমিতাৰ গাছ এডাল ৰুলো এয়া চাওক বহুত সৰু আছে আশা কৰিছোঁ এইডাল ডাঙৰ হ'ব লগতে আমাক অমিতা খাবলৈ দিব আপোনালোকেও ঘৰত গাছ ৰুব দেই নহ'লে কিন্তু আমি জীয়াই নাথাকোঁ মানে আমি জীৱ জীয়াই নাথাকোঁ তো এডাল গাছ ৰোৱা হ'ল এতিয়া আৰু এডাল ৰুম অমিতাৰ গছেই ৰুম তো এবাৰ সেই জেগাত নুৰো অকণমান তাৰ কাষত ৰুই দিম আৰু এটা পুলি অকণমান বাহিৰ ফালে আছে এইটো পুলিটো আনিবলৈ যাওঁ অকণমান বাহিৰত আছে বৰষুণ দিছে নে সেইবাবে পানী হৈ গৈছে সকলোবোৰ ভৰি চৰি গোটাই পানী উঠি গৈছে এডাল ছেকেণ্ড গাছ এডালো অমিতাই ন সেইডাল কিয় সৰু এইডাল গাছ ৰোৱা হৈ গ'ল তো এয়া আছিল এটা সৰু ভিডিঅ' বিশ্ব পৰিৱেশ দিৱসৰ আপোনালোকে আশা কৰিছোঁ সকলোৱে গাছ ৰুইছে ঘৰত যদি ৰোৱা নাই এতিয়াও ৰুবলৈ সময় আছে ৰুই দিয়ক অকল 5 জুন বুলিয়ে নহয় যেতিয়া আপোনাৰ সময় পায় তেতিয়াই ৰুব লাগে কাৰণ প্ৰকৃতি থাকিলেহে জীৱ থাকিব এতিয়া এটা সৰু ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে নতুন ভিডিঅ' আপুনি প্ৰথমতে পায় আজিলৈকে আহিছোঁ বাই বাই